আহক সকলো পানী হৈ আছে আটা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ তেওঁলোকক আটা প্ৰতিযোগিতাখনত তেওঁলোকক অংশীদাৰ হোৱা কাৰণে আৰু লগতে আজি আমি অনুষ্ঠানটো আগলৈ লৈ যোৱাৰ আগতে আমাৰ আজি স্কুলৰ প্ৰথম পৰ্যায়টোৰ বিদ্যালয় অন্যতম এগৰাকী বৰেণ্য শিল্পী আমাৰ আচাৰ্য চৰকাৰ অনিমা মহন্ত বাইদেউ তেওঁলোকৰ থকা বিশিষ্ট মই দীপেশ গগৈ আপোনালোকক পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ সৰস্বতী নয়ন মিলন ডান্স একাডেমী 2024 চনৰ 7 তাৰিখ 7 মাহ আজি আমি ধিতাইপুখুৰীতে নতুন এখন স্কুল অপেনিং কৰিবলৈ গৈ আছোঁ আৰু যিহেতু ধন্যবাদ জনাইছোঁ সকলোৱে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আজি সকলোকে মই এটাই অনুৰোধ জনাইছোঁ আপোনালোকে যাতে ল'ৰা ছোৱালীবোৰক আগবঢ়াই নিয়ক ডান্সে নহয় সকলো ক্ষেত্ৰতে যিহেতু আজিকালি ল'ৰা ছোৱালীবোৰ দেখিছে মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হৈ গৈছে তেওঁলোকে খেল ধূল আৰু আদি কৰি বহুতৰ পৰা পিছ পৰি আছে সেইটো কাৰণে আমি নাজিৰা শিমলগুৰিৰ লগতে এই ধিতাইপুখুৰীতে আমি নতুনকৈ স্কুলখন আয়োজন কৰিছোঁ আৰু আশা কৰোঁ এই স্কুলখনৰ ল'ৰা ছোৱালী যাতে আমি আগলৈ লৈ যাব পাৰোঁ।